Hey friends, welcome back to my new episode. মই আজি উপস্থিত হৈছো আহি বিশেষ এখন গাহৰি ফাৰ্মৰ যোনজন ফাৰ্মাৰ এই গাহৰি ফাৰ্মখন খুলিছে আমি তেখেতকো চিনাকি কৰিম আৰু লগতে যিসকলে মোৰ চেনেললৈ নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে এই ভিডিঅ'টো আপোনালোকে বন্ধুবৰ্গৰ মাজলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বলক তেন্তে ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ পোনপ্ৰথমে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে আপোনাৰ পৰিচয়টো জানি লওঁ নমস্কাৰ মোৰ নাম শ্ৰী পংকজ্যোতি দাস মোৰ ঘৰ এখিনি ৰহা গড়মাৰী বুলি কয় পুৰণা চাৰিআলিৰ পৰা আহিলে আপোনাৰ গড়মাৰী পায় আৰু আপোনাৰ চাপৰমুখ ৰোডে পৰে আমাৰ এখিনি মানে ভেটেনেৰী লগতে আৰু তিনিআলিটোৰ ওচৰতে হয় আপোনাৰ ফাৰ্মত এতিয়া কি প্ৰজাতি গাহৰি আছে মোৰ তাত বৰ্তমান ইয়কশ্বেয়াৰ আছে আৰু হেমশ্বেয়াৰ মানে এইটো বৰ এটা আছে তাৰ লগত ক্ৰছ হৈছে F1 পোৱালি আছে দুজনী জগিলে দুজনী পোৱালি অলৰেডি এয়া হ'ল বিকা হ'ল এতিয়া এজনী আপোনাৰ আছে পোৱালি একমাহ হৈ গৈছে আৰু 6টা পোৱালি আছে তাৰে মতাই আছে মাইকী এজনী দিছে এজনী মাইকী পোৱালিটো মই ৰাখিম আৰু মতা আপোনাৰ 5টা পোৱালি আছে আৰু ধৰক বেচিব লগা এতিয়া বৰ্তমান ৰেডি হৈছেই আৰু অলপ দেখা দিব নেকি এইটো কি প্ৰজাতি হয় এইটো ইয়কশ্বেয়াৰ লগত হেমশ্বেয়াৰ মানে ক্ৰছ আছে ক্ৰছ হৈ F1 পোৱালি হৈছে আৰু তোমাৰ কেইটা দিছিলে এইটো প্ৰথম এবাৰ মানে 6টা পোৱালি দিছে কিন্তু এনেই বেছি দিয়ে ইহঁতি 9টা 10টা এনেকে দিয়ে কিন্তু মোৰ অকমান পানী দুবাৰকৈ পানী পালে অকমান গাভিনী অৱস্থাত কষ্টও পাইছিলে দানা পানী সেইকাৰণে কমকৈ দিলে পোৱালি নেক্সট আপোনাৰ এইটো কেবিনত এইটো মোৰ হেমশ্বেয়াৰ বৰ হয় ইয়াক মই চেলিং কৰিম এই প্ৰথম এইটো চেলিং কৰিব নেকি ইয়াক মই বেচা হ'ব কাৰণ মই মানে কি ইয়াক এৰি কিনে মই ইয়কশ্বেয়াৰ মানে বৰ এটা আনিম বুলি ভাবিছোঁ হা ইয়কশ্বেয়াৰ বৰ এটা মানে কাষ্টমাৰ আহি আছে তেনেকে মানে দায়ে মিলা নাই তোমাৰ বৰ্তমান একো তাৰ প্ৰব্লেম নাই ইয়াক মই ভাল কাষ্টমাৰ পালে এৰি দিম কোনোবাই যদি ফাৰ্মৰ কাৰণে মানে ছাৰ্ভিচৰ কাৰণে নিব পাৰে তাৰ বয়সো বেছি হোৱা নাই নাম্বাৰটো দিয়া হৈছে এইবোৰ কণ্টেক্ট যোগাযোগ কৰিলেই হ'ল মোৰ লগত কথা হ'ল কি ইয়াৰ 1 বছৰ 2-3 মাহ মান হৈছে এক বছৰ কিমান হৈছে এইটো মানে মোৰ অক্টোবৰত এই প্ৰথম মোৰ এইটো বেটছ প্ৰথম পোৱালি পাইছোঁ মই ইয়াৰ তোমাৰ 1 বছৰ 3 মাহ মান হৈছে মানে গোটেই মালখিনি আৰু মোৰ এজনী ইয়কশ্বেয়াৰ আছে এইটো ক'ৰ পৰা লৈছে এইটো ভাইটিটা ধেমাজিৰ পৰা আনিছিলে ধেমাজিৰ পৰা ফাৰ্ম এখন খুলিছিলে সি ৰহাতে তোমাৰ সি তাতে ধেমাজি লকডাউনতে আনি কিনে ৰাখিছিলে তাৰ পৰা মই পোৱালি আনিছিলোঁ পোৱালি আনাত মানে কি তাৰ বৰ্তমান পানীৰ পিছতে ফাৰ্মখন বেমাৰ লাগি চব মৰিলে মই তাৰ পৰা আনিছিলোঁ ঈশ্বৰৰ কৃপাত মোৰ মানে কি পানীৰ পিছতো মানে মোৰ পানীত বহুত কষ্ট হৈছিলে মোৰ এইখিনি পানী এৰিয়া কলংখন ওচৰতে আছে এইখন কলংখন ওচৰতে আছে আপোনাৰ মোৰ পানীত দুবাৰকৈ পানী আহিলে পানীতে বহুত কষ্ট পালে ৰাখিব কৰিব বহুত দিগদাৰ হ'ল তাৰ ভিতৰতো মই বায়'চিকিউৰিটিটো মেইনটেইন কৰি সিহঁতক মানে নমৰা অৱস্থাত মানে বেমাৰ আজাৰ তেনেকুৱা মোৰ এতিয়ালৈকে অহা নাই আৰু তেনেকৈ কৈ আছে আৰু ঈশ্বৰৰ কৃপাত ভালে আপোনাৰ এইটো খালী হৈ আছে কৰিব লগা হৈ আছে এইটো যে আপুনি এইটো যে ফুট কৈ দিছে এইটো কিয় কৈ দিছে এইটো মানে কি মিস্ত্ৰী লগাওঁতে অৱশ্যে ঢালাই কৰিব লাগে সিহঁতি মানে পুৰা ফিনিচিং মাৰি দিলে মাৰি দি ময়ো নাছিলোঁ মোৰ বেলেগ কাৰোবাৰো আছিলে মই তেনেকৈ গুচি যোৱাত মানে মিস্ত্ৰীয়ে মই আহি পাই চাওঁ তেনেকুৱা কৰিলে মই ফুটটো মানে পঞ্চু মাৰি মই পাছত তাক উঠাই দিলোঁ মানে নহ'লে ভৰি গিপছটো নাপায় পিছল খাই এইটো আপুনি নিজে উঠাই দিছে নেকি এইটো মই পঞ্চু মাৰি কিনে উঠাই দিয়া হৈছে নহ'লে এইটো পিছল খাই মানে গাহৰি কষ্ট পায় মোৰ তেনেকৈ এজনী মৰিছেও অলৰেডি তাৰ পাছত মই কি কৰিলোঁ পঞ্চু আনি কিনে আপোনাৰ পঞ্চু মাৰি এৰুৱাই দিছোঁ নহ'লে ভৰিটো মানে গিপছটো নাপায় সিহঁতি পানী চানী মটৰ লগাই গা ধোৱা সময়ত মানে দৌৰা দৌৰি কৰিলে পিছল খায় তেনেকৈ মোৰ এজনী মৰিছেও মিস্ত্ৰীৰ কাৰণে হৈছে এইটো মই নাছিলোঁ আৰু তেতিয়া প্ৰথম অৱস্থাত নাজানিছিলোঁ কেনেকৈ ৰুম চুম বনাব লাগে মই বেলেগক দেখিহে এয়া কৰিছিলোঁ তেনেকুৱা হ'ল অৱশ্যে একো নাই এতিয়া ঠিকে আছে কিন্তু তাৰ ভিতৰতো পানীয়ে মোৰ অকণমান দিগদাৰ কৰিলে মোৰ টিং চিং নেট চেট লগোৱা আছিলে চাইডে এইবিলাক ঠিক কৰিব লাগিব মানে এই পোৱালিখিনি বেচা পাছতে মই এয়া কৰিম আৰু আপুনি এই কেবিনৰ চাইজবিলাক কেনেকৈ বনাইছে এইটো 7x8 মান এনেকুৱা চাইজত আছে মানে মই এজনী এটা ৰুমত ৰখা হয়
মানে 2জনী 3জনী এনেকৈ এটা ৰুমত ৰাখিলে মোৰ মাজত মোৰ প্ৰব্লেম হৈছিলে। মাজতে 3জনী ৰাখিছিলোঁ প্ৰেগনেণ্ট অৱস্থাত। সেইটো যেতিয়া দানা দিয়া হয়, দানা দিয়া সময়ত মানে কি মানে ইজনীয়ে বেছি খাওঁ সিজনীয়ে বেছি খাওঁ, পেটত মানে এনে কাজিয়া লাগেতো, লাগাত মানে মোৰ 3জনী মানে এক বিনাশ পেলাইছে মানে। এইটো পোৱালি মানে পেটতে মৰিলে। সেই তেতিয়াৰ পৰা মই এটা ৰুমত এজনী ৰাখোঁ। আৰু কিছুমানে ৰাখিব পাৰে এমাহলৈকে মানে ছাৰ্ভিচ লোৱা, এমাহৰ পাছত সিহঁতক আউট কৰি দিব লগা হয়। মানে কি একেলগে ৰাখিলে পাছলৈ 2-3 মাহলৈ ৰাখিলে দিগদাৰ হয়। তেনেকুৱা মই প্ৰব্লেম পাইছোঁ। এইটো এজনীও বেছি মই কিন্তু অলৰেডি এই গাভিনী হৈ আছে। আপোনাৰ গাভিনী পৰি আছে নেকি? এই 24 তাৰিখে এই মানে পূজাৰ আগৰ মাহটোত ছাৰ্ভিচ ল'লে 24 তাৰিখে। এই জানুৱাৰী মানত পোৱালি তাই এয়া দিব, ফাৰ্ষ্ট উইকতে পোৱালি দিব। আৰু এজনী দিয়া নাই, এজনী আপোনাৰ তোমাৰ হেৰি হৈছে এবাৰ হিট আহি গ'ল, দিয়া নাই। আৰু নেক্সটটো হিটত বা ছেকেণ্ডটো হিটত দিম আৰু। এইটো ক'ৰ পৰা লৈছিলে? এইটো মোৰ ভাইটি এজনৰ পৰা আনিছিলোঁ, এই কামগাঁও। তাৰ ফাৰ্মৰ পৰা আনিছিলোঁ। এনেই বেয়া নহয়, ভালে। হেমচিয়াৰ আছিলে মাকজনী, মতাটো হেমচিয়াৰ আছিলে। ই পোৱালিটো কিন্তু ক'লা হৈছিলে, অলৰেডি হেমচিয়াৰ। আপোনাৰ ফাৰ্মখন খোলা কেইবছৰমান হৈছে? মোৰ ফাৰ্ম খোলা এনেই বহুত বছৰে হ'ল। মই 2007 চনৰ পৰা এটা দুটা এনেকৈ পুহি আছিলোঁ। ডিগ্ৰী কমপ্লিট কৰিছিলোঁ 2006 চনতে কৰিছিলোঁ। তাৰপৰা মই এনেকৈ ৰাখি মোৰ লগৰ এজনক দেখি মই অকণমান দীঘলীয়া হিচাপে মানে কৰিলোঁ প্ৰচেছটো। কিন্তু মোৰ প্ৰথম অৱস্থাত মোৰ পাৰ্টনাৰ আছিলে লগত। পাৰ্টনাৰশ্বিপত কৰিছিলোঁ। কিন্তু পাৰ্টনাৰশ্বিপত মানে কি হ'লে বহুত প্ৰব্লেম হয়, নিজৰ বহুত কষ্ট হয়। আৰু মানে কি দানা পানীৰ ক্ষেত্ৰত মানে সুবিধাজনক নহয়। মানে লগৰ এটাই ধৰক পইচা মোৰ বেছি সোমাই যায়। আৰু গঁৰালত মানে 6-7টা এনেকৈ গাহৰি, যদি 10টা গাহৰি চুই থাকে, দানা পানী ময়ে মাথা মাৰিব লগা হয়, সকলোবোৰ ময়ে কৰিব। সেইকাৰণে মই অক্টোবৰত মই পাৰ্টনাৰ এৰি দিলোঁ। এৰি দি মই এতিয়া বৰ্তমান নিজাববীয়াকৈ কৰিছোঁ। মোৰ এই ফাৰ্ষ্ট টাইম পোৱালি মই পাইছোঁ। এতিয়া মানে ইয়াৰ পৰা মই প্ৰফিট বুলি একো নকওঁ, মই এতিয়ালৈকে পোৱা নাই। কিন্তু নেক্সট ইয়েৰৰ পৰা মোৰ আহিব আৰু আহিব পোৱালি। এইবাৰ প্ৰথম জগিছেহে মোৰ 1 বছৰ হৈছে। মানে ইহঁতি 8 মাহ 9 মাহ মানত হিটত আহি যায়। আহাত মানে কি পোৱালি আপোনাৰ ধৰক 114 দিন লাগে। এই বছৰ 1 মাহ 2 মাহ লাগি যায় পোৱালি হোৱালৈকে, মানে ডাঙৰ হৈ পোৱালি দিয়ালৈকে। এতিয়া মানে কি মোৰ এই 2জনী 3জনী জগিলে, মাইকী 4জনী আছে। মই মানে কি বহাব নোৱাৰোঁ, মোৰ পানী এৰিয়া অকণমান মই গঁৰাল আৰু ডাঙৰ কৰিম বুলি ভাবিছোঁ। চাওঁ লাহে লাহে কিমান কৰিব পাৰোঁ। বৰ্তমান আপুনি এতিয়া গাহৰিক কি দানা খুৱাই আছে? মই গাহৰি চাওক, মোৰ মানুহ আছিলে কাম কৰা লেবাৰ, এতিয়া 4-5টামান বদলিলে। মই মানুহৰ ওপৰত ডিপেণ্ড কৰি কাম কৰিলে নহয়। এতিয়া বৰ্তমান মই টোটেলি নিজে কষ্ট কৰোঁ, নিজে কচু কাটোঁ। মই লোকেল দানাটোৱে খুৱাওঁ। তাৰ লগত মানে লোকেল হিচাপে মানে মোৰ চাউলটো থাকে তাত। কচুটো সিজোৱাৰ পাছত মই চাউলটো দিওঁ। চাউলটো দিয়াৰ পাছত আকৌ এনেকৈ পলিচ বুলি কয় এটা চাউলৰ, যিটো এই পলিচ মিলত পায় আৰু সেইটো তোমাৰ 18 টকা 19 টকা এনেকুৱা পৰে। সেনেকুৱা আনি লওঁ, তাৰ লগত মিলাই দিওঁ। চাপৰো থাকে, কেতিয়াবা চাপৰো আনো। তেনেকৈ মিক্স কৰি এটা দানা প্ৰস্তুত কৰি মই সিহঁতক খুৱাই আছোঁ। কিন্তু পেকেট দানা তেনেকৈ মই ইউজ কৰা নাই। এতিয়া বৰ্তমান এই পানীটো হোৱাৰ পৰা কচু অকণমান প্ৰব্লেম হৈছে। মই পেকেট দানাত তোমাৰ কষ্টটো বহুত কম হয়। সেইটো হ'লে মানে কি তাত পইচা লাগিব, জেপত পইচা থাকিব লাগিব দানাৰ কাৰণে। কিন্তু আপোনাৰ লোকেল হিচাপে যেতিয়া তুমি কৰিব বিচৰা, তেতিয়া তোমাৰ খৰচাটো বহুত কমি যায়। তাতে পইচা ইমান এয়া নহয়। কচু অলপ যদি যোগাৰ কৰিব পৰা যায়, আৰু চাউল এনেকুৱা পেলনীয়া কিছুমান চব্জি দি কিনিও মানে দানা, মোৰ বজাৰখন ওচৰতে আছে, বুধবাৰ দেওবাৰ পৰে। মই তাৰপৰা চব্জি কালেক্ট কৰোঁ, মানে সন্ধিয়া যেতিয়া দামটো কমি যায় তেনেকৈ কৰি এয়া কৰোঁ। কিন্তু এতিয়া কচুটো অকণমান পানীৰ পৰা পাবলৈ কম হৈছে, পোৱাটো মানে অকণমান কঠিন হৈছে। কচুৰ কাৰণে মই এতিয়া চব্জিটো কিনিব লাগিব আৰু লাহেকৈ। আৰু তাতে লগতে মই পেকেট দানাটো ইউজ কৰিম বুলি ভাবিছোঁ। পেকেট দানা খোৱালে মানে গ্ৰ'থটো বহুত সোনকালে পোৱা যায়। মই তাকে ভাবি আছোঁ পেকেট দানাটো কৰিম আৰু লাহে লাহে। আৰু ভাবিছা নেকি ভৱিষ্যতলৈ নতুন উন্নত জাতৰ গাহৰি আনি পিনে প্ৰতিপালন কৰিম? সেইটো মই ভাবি আছোঁ। কিন্তু মই বৰ্তমান ইয়ক্সাৰ 2জনী আছে, মই ইয়ক্সাৰ 2জনী মই এয়া নকৰোঁ।
মই ডিউৰকটো আনিম বুলি ভাবি আছোঁ। ডিউৰকটো মোৰ কামগাঁও ভাইটি এজনে অলৰেডি সি আনি ৰাখিছে। তাৰো ফাৰ্মখন ডাঙৰে আছিলে, তাৰ পানীতে মৰিলে। মৰাত তাৰ সি এতিয়া বৰ্তমান আকৌ নতুনকৈ আপোনাৰ তেজপুৰৰ পৰা এজন ডাঙৰ এখন ফাৰ্মৰ পৰা সি ডিউৰক পোৱালিটো আনিছে। তাৰ প্ৰডাকশ্যন হ'লে তাৰপৰা আনিম, কাৰণ মই তাতে তেজপুৰত গ'লে মোৰ ধৰক অলপ খৰচাও আহে পোৱালি আনিব গ'লে। আমিতো সৰহকৈ পোৱালি নানো, 2টা বা 1টা। মই সেই ভাইটি পোৱালি জগিলে মই তাৰপৰা ডিউৰক আনি তেনেকুৱা এয়া কৰিম। আৰু আমাৰ ফিচাৰী কলেজখন আছে, তাতো ভাল পোৱালি আছে, উন্নত জাতৰ হেমচিয়াৰ আছে, F1ও আছে। তাৰপৰা মই আনো, পোৱালি আনি ৰাখিছিলোঁ, কিন্তু এইকেইটা বৰ্তমান ফিচাৰী কলেজৰ নহয় বাৰু, মই বেলেগ ফাৰ্ম এখনৰ পৰা আনিছিলোঁ। কিন্তু বেয়া বুলিব নহয়, ইহঁতিও বহুত ভাল উন্নত জাতৰে। গাহৰি পালনৰ বাহিৰে আৰু কিহৰ লগত আপুনি জড়িত হৈ আছে? গাহৰি পালনৰ বাদে মোৰ কাঠৰ কাৰবাৰ আছিলে, গছ কিনো মই, খৰি চৰি এনেকৈ এয়া কৰোঁ, বেচোঁ। গছৰ কাৰবাৰটো আছিলে মোৰ। বৰ্তমান মই বিহুৰ পৰা গছ কটাটো এনেই অকণমান বেয়াও, ফৰেষ্টৰো কিছুমান প্ৰব্লেম আহি যায়, মই সেইটো বন্ধ কৰি ৰাখিছোঁ। বৰ্তমান মই সম্পূৰ্ণ এতিয়া গাহৰিৰ লগতে টাইম দিছোঁ, কাৰণ ইহঁতৰ পৰা মোৰ ভাল এটা এমাউণ্ট ওলায়। কিন্তু সকলো ইহঁতৰ লগত খৰচাও হয়, কিন্তু সেইটো পইচা আপোনাৰ লাষ্ট টাইম ওলাই যায়। সেইকাৰণে মই গাহৰিকে টাইম দি আছোঁ বৰ্তমান। আৰু বহুতে কমেণ্ট কৰি আছে গাহৰিৰ হিটত অহা লক্ষণসমূহ কেনেধৰণৰ, আৰু লগতে কিমান দিনৰ পিছত ছাৰ্ভিচ দিব লাগে এইটো? সিহঁতক বডি ৱেইট তোমাৰ 60-70 হ'লে মানে সিহঁতক হিটত দিয়াটো ভাল। মানে হিটত মানে প্ৰথম হিটটো বাদ দি ছেকেণ্ড বা থাৰ্ড টাইমটো দিলে ভাল হয়, কিন্তু বডি ৱেইট 70-80 হ'ব লাগে। কিন্তু মই বৰ্তমান মোৰখিনি কিন্তু মই কম বয়সতে অলপ কম ৱেইটতে দি দিলোঁ, সেইকাৰণে মই পোৱালি কম পাইছোঁ, সেইটো মিছা কথা নকওঁ। কিন্তু ইহঁতি 9টা-10টা পোৱালি দিয়ে ইয়ৰ্কশ্বায়াৰটোৱে। পাছত ছেকেণ্ড টাইম আকৌ বাঢ়ি যায়। কিন্তু হিটত অহাটো মানে কি, সিহঁতি 8 মাহ 9 মাহত হিটত আহি যায়। অহাৰ পাছত যেতিয়া আপোনাৰ মিটিংটো হ'ব, 114 দিন লাগে, মানে 4 মাহো নালাগে। 4 মাহ নালাগে, 4 মাহৰ ভিতৰত আপোনাৰ পোৱালি পোৱা যায়। তাৰপাছত আৰু 2 মাহ ধৰক আপুনি মাকৰ লগত ৰাখি কিনে সিহঁতক গাখীৰ পানী খুৱাই ডাঙৰ কৰিলে আপুনি বেচিব পৰা, মানে সম্পূৰ্ণৰূপে পাৰে আৰু মানে দানা চানা খাব পৰা হয় পোৱালিবোৰ। মানে মোটামুটি মানে বছৰ 2 মাহত আপুনি পোৱালি বেচিব পাৰে। আৰু ইয়াত গাহৰিটোত খৰচাটো অকণমান কম আৰু প্ৰফিটটো বেছি হয়। গৰু বা ছাগলীৰ ওপৰত ধৰক যেনেকুৱা এটা মানে এয়া হয়, ইহঁতক বেছি টাইমো দিব নালাগে। আপুনি ৰাতিপুৱা ভাগত দানাটো দি গ'লে আৰু ভাটিবেলা 4টা মানত দিয়ক, বাছ আপুনি সিহঁতক আৰু টাইম দিব নালাগে, সিহঁতৰ লগত ইমান কষ্ট কৰিব নালাগে। মোৰ চেনেলৰ পৰা দাদাক ধন্যবাদ থাকিল।